হে গাইছ নদীৰ মানে মাজত যিটো সুতি নদী য'ত আগত য'ত নদী আছিলে তাত মানে সেই জেগাকনৰ পৰা মানে আমাৰ এইফালে গৰা খহাই মানে নিচে কাষতে পালেহি মানে গাঁওখনত তাৰ মাজতে মানে নদীৰ মাজত এই চেনেল কাটিং অলপ আছিলে মানে তাত চেনেল কাটিঙো মানে অলপ বাধা আৰোপ কৰিছে আৰু সেইকাৰণে মানে আমাৰ গোটেই ৰাইজ এয়া ওলাইছে চাই থাকিব তাত কি মিটিং হয় কি নহয় তাত গৈ নিশ্চয় দেখিব আন্দৰ কি কাৰণে যোৱা কৈ দিয়া এবাৰ যুদ্ধ কাৰ লগত শিপাৰ মাজত যুদ্ধ নহয় মিলা মিছা কৰিব যাওঁ বুলি কয় আমাৰ এয়া ভকত আছে ধৰিবই পৰা নাই কেমেৰাটো বেয়া কেমেৰা ভাল বাৰু আমি কৈছো বহুত মানুহ ওলাইছে আৰু এটা দুটা নহয় চেনেল কাটিব যোৱা নাই কি ভুল গৈছে আমি গৈছো মানে চেনেল কাটি আছে এই JCB আৰু ককলেনে চেনেল কাটি আছে মানে আমাৰ মানে এখন গাঁও মানে গোটেইখিনি মানে গোৱা সহায় দিছে না গোৱা সহায় দিছে মানে এই দেখাচোন কি বুলি কয় প্ৰটেকশ্যন দিছে মানে অলপ এইফালে আছে ইয়াৰ মাজত মানে ডাইক চিধা ভিতৰত ইয়াৰ মাজত হেৰি যিটো নদীৰ গতিপথটো এইফালে আহিছে যে সেইফালে মানে সেই যাবৰ কাৰণে মাজত এটা চেনেল কাটি দিয়া হৈছে চেনেল কাটি দিয়াৰ ফলত নদীৰ সোঁতটো মানে মাজে যাব সেয়েহে মানে চেনেল কাটি দিয়া যে তাতে মানে আমাৰ নিজৰে নদী খোৱা মানুহখিনিয়ে মানে তাত মানে বেছিকৈ প্ৰটেকশ্যন কৰিব বুলি তাত কি কৰিছে এই চেনেল কাটিং কৰিবলৈ নিদিয়ে মানে সেইকাৰণে আমাৰ ৰাইজে কৈছে আমাক লাগে মানে সেয়া আমি চবেই আগবাঢ়ি গৈ আছোঁ তাত কি মিলা মিছি কৰিব পাৰোঁ তাত যাওঁ তাত যোৱাৰ পাছত কি হয় আপোনালোকে দেখা পাব এতিয়া নাওখনকৈ চাই থাকক কেনেকৈ গৈ আছোঁ দেখা নাপাব মই তোক দেখাই দিম নহয় কেলৈ টেনশ্যন আছে এইটো আমাৰ লগত কেমেৰামেন আনন্দ এয়া নাই মানুহৰ মাজত ফটো মাৰিব লাগিব এয়া নদীৰ মাজে মাজে আমি ক্ৰমান্বয়ে আগবাঢ়িছোঁ পোৱা দেখা গৈছে এতিয়া ইয়াতে নামিব লাহে লাহে আমি আহি ইয়াত পাইছোঁ বুলিয়ে দেখাই দে আমি ঝাই জংঘলৰ क्या बात है আমি জংঘলৰ মাজে মাজে গৈ আছো খালি থিয়কা কয় নি এই থিয়কা কৰিব দিছে মোক আমি জংঘলৰ মাজে মাজে গৈ আছো বাহ তুমি আহিছিলা নি মানুহ সোপা হেৰা পৰিলে ডাঙৰ হ'ব লাষ্টত চব ভিডিঅ' কৰিবলৈ আহিছে আৰু চব বনাই যাম শিমলু কৈছ মাজে মাজে হেৰি আমাক ফকলেন লাগি আছে ওখ মাটি কাটি আছে আমাক এডাল খৰিডাল পালোঁ বাৰু এইটো মহকুটি নি
এখন লাগি আছে পুৰা লাগি আছে এইটো এটা ঠাণ্ডা হৈ গ'ল ভিডিঅ' কাৰণ আছে উঠিছে গেলা ইমান নহয় কাম এনে মাৰিডাল দলিয়াই দিয়ে মজা লাগিছে চা পুৰা স্পীড গৈ আছে গায়ব হৈ থাকিলে এতিয়া মোৰ এইটো হৈছে চেনেল কাটিং ইয়াৰ পৰা নদীখন সেইডোখৰত এখন নদীখন আছে মানে নদীখনৰ পৰা কাটি কাটি এনেকৈ মানে নদীখন এইফালেদি মানে বৈ যাব দিয়া হ'ব চাপৰিৰ মাজেদি সেইকাৰণে মানে ইয়াত কাটিংটো লগাই আছে চেনেল কাটিং কৰে কি কৰে মাজত যি কানে কানি দিও আমাৰ আপত্তি নদী কোন যাব লাগে আমি এইটো বিচাৰো নিরাপত্তাটো সবাই বিচাৰিব নিরাপত্তাটো বস্তুটো ড্ৰাইভাৰ পৰা দিয়াটো ভাইসকল যিবিলাক ঠাইত আছে নিৰাপত্তা লাগে সেইবিলাক আজি বিধানসভাত মান মতা আমি দেখাই নাই আজি ডক্টৰ অনুজ পেগৰে মান মতা দেখাই নাই ভুৱন পেগৰে মান মতা দেখাই নাই অসমৰ ৰাইজে ভোট দি আছে জিকি আছে হয় নাই ইয়াৰ পৰা গৈ হ'ব এনেকুৱা এটা ইমান ধুনীয়াকৈ প্ৰতিবাদটো কৰিছে নহয় জানো এই প্ৰতিবাদটো যদি DC অফিচত হ'লহেঁতেন আৰু উন্নত মানদণ্ড হ'লহেঁতেন হয় নহয় আজিৰ প্ৰতিবাদটো যদি DC অফিচত বহুত উন্নত মানদণ্ড ডিপাৰ্টমেণ্টৰ মানুহ আৰু কাম কৰিব নিদো ভাইলেশ্যন কৰিবৰ কাৰণে ভাইলেশ্যন কৰিছে বুলি এটা ৰিপৰ্ট বিচাৰিছে সেইটো কেনেকুৱা ধৰণৰ কথা যদি তেওঁলোকৰ যদি এই অঞ্চলৰ মানুহ জীৱন নিৰাপত্তাক লৈ যদি কাম কৰাৰ যদি পৰিকল্পনা আছে এনেকুৱা ধৰণৰ আমি কিন্তু এনেকুৱা কাম কিন্তু আমি মানি ল'ব নোৱাৰোঁ গতিকে আৰু নামানো যদি আমাক কয় এসপ্তাহ পিছত বা 10 দিনৰ পিছত বা 15 দিনৰ পিছত যদি কাম কৰিম বুলি যদি নটিফিকেশ্যন তেওঁলোকৰ বিভাগীয় কৰ্তৃপক্ষ যদি আমাক যদি অফিচিয়েলি যদি জনায় লিখিত প্ৰতিশ্ৰুতি যদি দিয়ে তেতিয়া কিন্তু আমি এই খনন কাৰ্য পূব তেলাহীবাসীয়ে এই খনন কাৰ্যলৈ কিন্তু টু শব্দও ক'বলৈ নাই এইটো স্পষ্ট এই অঞ্চলৰ জীৱন নিৰাপত্তাক লৈ কৰিছে তাৰ আমি আদৰণি জনাইছোঁ এই মানুহখিনিও প্ৰকৃতিয়ে তাণ্ডৱ চলাইছে তেওঁলোকে কষ্টত আছে
তেওঁলোকৰ যিখিনি এটা জিঅ' বেগ আৰু ব্লকৰ যি কাম চলি আছে সেইখিনি চলক। আমাৰ তাত আমাৰ বিৰোধিতা নাই। আমি চবেই মানুহ হিচাপে জীয়াই থকাৰ অধিকাৰ চবৰে আছে। কিন্তু মিচিং মানুহখিনিক যে এই নিষেধ কৰাৰ যি জলসম্পদ বিভাগৰ যি পৰিকল্পনা, সেই পৰিকল্পনা কিন্তু মিচিং ৰাইজে নামানে। গতিকে স্পষ্ট আমাৰ এইটোৱে দাবী। আমাৰ সঞ্জীৱ ছাৰ ময়ো আছিলোঁ, তেতিয়াই কোৱা হৈছিলে যে তাৰ কাৰণে এটা অলৰেডি এষ্টিমেট NSPCত দিয়া হৈছে, সেইটো অলৰেডি পে'মেণ্টটো মানে ক্লেৰিফিকেশ্যন পালে, সেই কথাখিনি কোৱা হৈছে। এতিয়া সিহঁতক লিখিত লাগে, লিখিত তেনেকৈ দিব নোৱাৰে, কাৰণ কিছুমান ৰুল ৰেগুলেশ্যন থাকে। টেণ্ডাৰিং থাকিব, টেণ্ডাৰ কৰিব, টেণ্ডাৰ কৰাৰ পিছতে কোনে পায় কোনে নাপায় সেনেকুৱা। আৰু 2022তে NSPC হেৰি কৰিছিলে, এতিয়া ছাৰ্ভে কৰিছিলে। এতিয়া তাৰ লগত ইনক্ৰিমেণ্ট লাগিব ন, আগৰ যিটো ৰেট আছিলে বৰ্তমান ৰেটটো অলপমান বেছি হ'ব। ঠিক তেনেকুৱা কিছুমান অসুবিধা আছে। তথাপিতো DC ছাৰে নিজে কৈছে যে এপ্ৰিলৰ ফাৰ্ষ্ট উইকত আমি সেইটো হিচাপে কামটো ষ্টাৰ্ট কৰিছোঁ। এতিয়া সেই তেখেতসকলক কনভিন্স কৰাৰ কথাটো প্ৰশাসনে কিন্তু এইটো তেওঁলোকে ৰাইজ নিজে ওলাই অহা নাই। আমি যেনেকৈ ৰাইজ আহি তেওঁলোকে কোনোবা নেতৃত্ব লৈ আহিছে, সেই নেতৃত্বৰ মানুহখিনি কথা বুজি পাব লাগিব। আপোনালোকে কৌশল কৰিব, তেওঁলোকে বুজাই দিয়ক। সেইটোৱে কৈ আছোঁ মই, প্ৰশাসনে তেখেতসকলক আলোচনা কৰক। নুবুজিলে কেনেকৈ আপোনালোকে এই ক্ষেত্ৰত কোনোবাই দায়িত্ব বহন কৰি আছে, কোনোবাই নেতৃত্ব বহন কৰি আছে, সম্পূৰ্ণ নেতৃত্ব বহন কৰিছে। মোৰ খোলা কথা, আজি TMK MMK বেনাৰ লৈ আহিছে, তেওঁলোকে নেতৃত্ব বহন কৰে। তেওঁলোকে নেতৃত্ব বহনকাৰী লিডাৰসকলে যদি মানুহক এনেকৈ মিছগাইড কৰে, তেওঁলোকে চৰকাৰ ব্যৱস্থা তেওঁলোকে আগবঢ়াওক। তেওঁলোকে আৰু কেনেকৈ বুজাব যে তেওঁলোকৰ DC ছাৰে যদি কৈছে এপ্ৰিলৰ পৰা কাম আৰম্ভ কৰিব, আপোনালোকৰ কাম চেংচন হৈছে, তাৰপিছত তেওঁলোকক আৰু কি কৰি দিব লাগে? আদামে তেওঁলোকে কৰোঁ বুলি কাম কৰি আছে, কৰোঁ বুলি কোৱা মানুহক যি ব্যৱস্থা কৰিব লাগে নেতৃত্ব আপোনালোকে আগবঢ়াওক। আৰু আমি এটা কথা ভাল পাইছোঁ, অতিৰিক্ত বিভাগে কৈছে যে আমাৰ কাম বন্ধ নহয়, কাম চলি থাকিব। আমি সেইটোকে ক'বৰ কাৰণে এলাই আহিছিলোঁ যে আমাৰ কাম আপুনি কৰক, আৰু তেওঁলোকে কেনেধৰণে মটিভেটেড কৰে সেইটো আপোনালোকে এইটো কৌশল কৰাৰ কথা খালি কামটো সোনকাল কৰক, আৰু গাড়ী কম হৈছে গাড়ী বঢ়াই কিমান বহল হ'ব কিন্তু আমাৰ কামটো হ'ব লাগে। দাবী কৰিছে ইয়াত আপোনালোকে আপোনাৰ কথা ক'লে, সিহঁতে ক'লে এইটো স্কিমটো চৰকাৰে অলৰেডি লৈছে, সেইটো কাৰণে কাম আৰম্ভ হৈছে। তো ঠিক বুলি এইটো কামটোতো নৰখে। তো কিন্তু কথাটো হ'ল ইয়াৰ মাজতে আপোনালোকেতো সিহঁতৰ লগত আগৰ চিনাকি হয়, সিহঁতক কিছুমান গাঁৱৰ মানুহবিলাকক যোন জেনুইন গাঁৱৰ হয় সিহঁতক আপোনালোকে এনে বুজাই দিব, বাকী কামটো চলি থাকিব। আমি সেইটোৱে লিডাৰ যদি বাহিৰৰ পৰা আমি সেইকাৰণে আপোনালোকৰ ওচৰত আহিছোঁ, আপোনালোকৰ কিবা আমিও কিবা সহযোগ কৰিব পাৰোঁ নেকি, আমি এইটো কাৰণে এলাহ। আপোনালোকে আহিছে, মানে বস্তুটো আপোনালোকৰ কাৰণে কাম কৰিছে এই চেনেলটো, বেছি মানে চবৰ কাৰণেই হয় বাৰু, কিন্তু আপোনালোকে আহিছে আজি, এইটো ঠিকে আছে কথাটো। ঠিক আছে। আপোনাৰ কৈছোঁ